Hi friends, welcome back to my channel Shweta Kalita. আজি মই গাঁৱলৈ আহিছো মোৰ মামাহঁতৰ ঘৰত। আপোনালোকক মই গাঁৱৰ পৰিৱেশ দেখুৱাই যাম। ইয়াতে মোৰ দুটা ভাইটিও আছে, এটা একদম নটখট আৰু এটা সৰু। আপোনালোকক মই চিনাকি কৰাই দিম। মোৰ নাম শ্ৰী দিব্যতি ডেকা। এইটো মোৰ মামাছৰ ঘৰ। মই পুঠিমাৰীত থাকোঁ। অলপ দেৰি পিছত পথাৰলৈ যাম। পথাৰখন ক'ত আছে? এখন নদী আছে, নদীখনৰ ওচৰতে আছে পথাৰখন। ঠিক আছে, অলপ দেৰি পিছত যাম। টিক টিক ই টিক টিক টিং টিং টিক টিক ই টিক টিক ডিং ডিং টিক 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 টিক। কি কলিতা? আমাৰ ইয়াত গান্ধীবাৰী গাঁৱত বহু ধৰণৰ পথাৰত খেতি কৰা হৈছে আৰু গাঁওখনৰ পৰিৱেশ অতি সুন্দৰ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু লগতে বহুতকে শ্বেয়াৰ কৰি দিব। এখন আমাৰ মামাৰ বাইক, মামাহঁতৰ ৰুম। এতিয়া আপোনালোকক দেখাই দি আছোঁ, আহক। ইয়াতে গৰু চৰু থয় আৰু এইটো হৈছে আমাৰ ৰান্ধনী ঘৰ। হ'ব দেই, বেঙেনা দেখাবা নালাগে। এখন আমাৰ বাৰীটো হৈছে শুকান খাল। ইয়াতে আগতে পানী আছিল, মাছ থাকে, কাছ থাকে, কাছ আদি থাকে। ৰ'বা, এইগিলা বা হয় মাছ। মইতো গাঁৱৰ পৰিৱেশ বিৰাট ভাল পাওঁ। সংসাৰলৈ আপোনালোকক লৈ যাই আছোঁ। আমি আহি পাইছোঁ। কি দেখা পাওঁ? আমাৰ ইয়াত ছাগলী থাকে। এইটো হৈছে আমাৰ লটাৰী ছাগলী। গৰু, আপোনালোকৰ গৰু ঘৰ এপাৰ গৰুৰ দানা নিয়ে। খেৰ থাকে ইয়াত, খেৰ। এতিয়া যাব ওলাইছোঁ পথাৰলৈ। এখন বেছি দূৰত নহয়, ওচৰতে। সেই এটাই চাইকেল লৈ যাব ধৰিছে। ঐ ৰ না, মই যাওঁ। মোক খোজকাঢ়ি নিছে, সিহঁতে চাইকেলত যাব। আমি আহি পালোঁ পথাৰত। এইখন পথাৰ। পথাৰত কি কি খেতি আছে? এইখন পথাৰ। কি ধুনীয়া বতাহ মাৰিছে। পঢ়বি আপা মাৰা যে আছে, বলচোন চাওঁ। মোৰ কিহৰ বা খেতি মই গম পোৱা নাই। আইতা আহিলে কৈ দিব ৰ'ব। তাতেও আছে চাগে একেই চেম খেতি। ব'লা ক'ত যোৱা, পুখুৰীৰ পাৰ নে ক'ৰবাত? ব'লা। মই যিহেতু যামেই পৰহি, ছাগলী অলপ লাৰি থৈ যাওঁ। হাই, যত লগাই মাৰিব, এইটো নালাৰো দে, বান্ধা আছে। এইটো আমি পুখুৰীৰ পাৰ পালোৱে আৰু। এইটো পুখুৰী হয়। তাকেইতো। মকৰা জাল মোৰ মুখতে লাগিছে। হাঁহ যা, এইবিলাক লেতেৰা পানীত গা ধোৱাৰ কথা কৈছ তই মোক। পুখুৰীটো চালো, এতিয়া যাওঁ আৰু। এইবিলাক কিহৰ খেতিয়ে মাৰা যে আছে, এইখন কিবা নহয়, কি হয়? খেতিবোৰ ক'ত আছে? খেতিবিলাক ক'ত আছে? গাজৰ চাজৰ এইবিলাক দেখা নাপায় ন, মাটিৰ তলত হোৱা বস্তু। তুমি এতিয়া কি কৰিবা ইয়াতে? ধুনীয়াকে
তুলো এটা বাই ধনিয়া কৰে গাজৰ ৰুৱে বিলাহী কচু এইবিলাক কলগছ এইবিলাক নাৰিকল গছ নে তামোলৰ গছ তামোলৰ দোকানত যাম দে পিছত কল কলৰ খেতি চাও ক'ত ৰঙালাওৰ খেতি ৰবা কৈ এইবিলাক ৰঙালাও এনে পানী ন হ'লেও আগৰবাৰ আহোঁতে দেখিছিলো আমাৰ এই মনে যে সেই কৰিছিল বন্ধাকবিৰ লগত ফটো উঠিছিল এইবাৰ নাই পতা মানে ঔ এতিয়া বোলে বেঙেনাও ৰুইছে হয় নেকি বিলাহী কৈ ও লাগি আছে নেকি ঐ বিলাক আচ্ছা ইস গোটেই খুজাইছে এইবিলাক তাকো হাফ পেণ্ট পিন্ধি আহিছে ফুল পিন্ধিব লাগিছে তাতে আছে বোলে ধনিয়া বলা বলা তোলোগে জলদি এইবিলাক ধনিয়া এইবিলাক নেকি এইবিলাক ধনিয়া এইবিলাক চিঙো টানো ৰবা এইটোও টানো টানিছো এডাল লোৱা হ'ব ডাইলগ মাৰিব নালাগে হা मुझको पागल है किया मेरा लगता ना जिया तेरे बगे तू मान मेरी जान मैं নহয় तू কিমান ফুট হ'ব পথাৰখন কিমান ডাঙৰ হ'ব কিমান দীঘল হ'ব নাই 19 ফুট হা হয় দে ওখ বুঢ়ী গা তাকে নিছা বাগান ক'ব লাগে এই বাগানক সি ছিঙি আনিছে বাই আমি এতিয়া ইয়াৰ পৰা যাওঁ লক কৰি থৈ দিছে বোলে কেনেকে খুলিলা কেনে মজা বহুত ভাবিছো গৰুটোক লাৰু ৰ'ব হাই গমাতা লাৰিব পাৰিম নে নোৱাৰিম শিং নাইচোন লাৰু থেংকছ একো নকৰে ফেভৰেট জানৱাৰ আমি এতিয়া ঘৰ আহি পালোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বহুতকে শ্বেয়াৰ কৰিব কি কৰি আছা পানী নাই কিবা এচিড চেচিড কি মাৰবা অৱশ্যে মই ইমান ভাল এডিটৰ নহয় বাট তথাপি আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বহুতকে শ্বেয়াৰ কৰি দিব ঘৰৰ গৰুৰ গাখীৰ এইটো দংকল আৰু এইখন হৈছে হাল মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু